কি হে প্ৰিন্সিপাল কি খবৰ হেৰি নহয় এইবাৰৰ পৰা আমাৰ এডমিশনৰ বিজ্ঞাপনবোৰ অলপ ভালকৈ কৰিব লাগিব অলপ আধুনিক ধৰণে বেনাৰ আদি বনাব লাগিব পাৰিলে টিভিত বিজ্ঞাপন এটাও দিলে বেয়া নহয় আমাৰ সেই মেম্বাৰেও এডভাৰটাইজমেণ্টত অংশগ্ৰহণ কৰিব পাৰিব নে কি কয় বৰ ভাল হ'ব ছাৰ আমি স্কুলৰ ল'ৰা ছোৱালীৰ পৰা পইচা তোলা আৰম্ভ কৰিয়ে দিওঁ নেকি নে কি কয় নালাগে পইচা তুলিব অত বছৰে মেগাজিনৰ নামত তোলা পইচাবোৰ আছেই দেখোন তাৰেই কৰিব পাৰি এডভাৰটাইজমেণ্টত নিজৰ ল'ৰাৰ ফটো দেখি সেইবোৰ পইচাৰ কথা আৰু কোনেও নুসুধা হ'ব নহ'লে কিমান যে উত্তৰ দিব লাগে এডমিশনৰ সময়ত কোনোৱে আকৌ মেগাজিন কোড বুলি ইনচাল্টো কৰে এইবাৰৰ পৰা এই প্ৰিণ্টৰ কামবোৰো আমাৰ বাহিৰতেই কৰাম লোকেলবোৰৰ বৰ ভেম হৈছে বেছি টকা দি হ'লেও এইবোৰ কাম বাহিৰত কৰোৱাই ভাল বুজিছে হয় ছাৰ হয় আমাৰ স্কুলৰ বহিপত্ৰ আদিও বাহিৰতে বনাই আনিব পৰা হ'লে ভাল আছিল सब हो जाएगा आप लोगों को कोई चिंता करने की जरूरत नहीं है हम आप लोग का सब वस्तु बनाई देगा मुंबई से बना के लाएगा आप लोग को तो पता ही है कि मुंबई में कैसा सामान बनता है प्रिंसिपल साहब चलिए आपको मुंबई दिखाता हूँ आप लोगों को स्कूल का सारा सामान बना के तो दूंगा लेकिन आप लोगों को उसके लिए मेरे साथ कम से कम 5 साल का कॉन्ट्रैक्ट करना पड़ेगा হ'ব তেন্তে আপোনালোকৰ মতামতৰ ভিত্তিতে এই আমাৰ কাম কাজবোৰ আগুৱাই নিবলৈ আগৰৱালাক অনুমতি দি দিওঁ নে কি কয় প্ৰিন্সিপাল আপুনি যি ভাল দেখে ছাৰ ছাৰ আমাৰ গেটৰ সন্মুখত চাইকেল নৰখাবলৈ পোষ্টাৰ এখন লগাই দিব লাগিব নেকি চকীদাৰটোৱে মানুহবোৰক কিমাননো বুজাই থাকিব हो जाएगा मैडम कल तक आपको आपका पोस्टर मिल जाएगा हेलो বই নৰ বহিল আজি খাবলৈ পইচাই নাছিল ঐ তোক পাইহে আজি ৰঙাটোপা খাই মজা লাগিল দেই কালি গগৈ ঘৰত বগাহে খাইছিলোঁ এই একেই নিচাও বিয়েন তই বগাই খাও ৰঙাই খাও ঘৰ পাও মানে নিচা ফাটিবই গৃহমন্ত্ৰী গালিত থাকিবই তাতে ইটো নাই সিটো নাই ল'ৰা ছোৱালী তাতে এইবাৰ বানপানীয়ে খেতি চফা দিলে তুই দুখ নকৰিবি ঐ আজি আমি ভালকৈ পঢ়া হ'লে চাহাব হৈ থাকিলোহেঁতেন ঐ দুখীয়াৰ দুখ ঐ অকল সেইবোৰ কথা এই আমাৰ কপালেই বেয়া দৈ টেকেলি চাই চূণ টেকেলি খায় ইন্দ্ৰ ইয়াত চাইকেল নৰ খাব মানে কিয় হা এইবিলাক কি হ'ব ইয়াত চাইকেল নৰ খাব ইয়াত চাইকেল নৰ খাব মানে মানুহে খাব বুলি কৈছে ধুই কি কব মানুহে চাইকেল খায় নেকি ৰ আচলতে হ'ব লাগিছিলে কি জান ইয়াত চাইকেল নৰয়ে খাব মানে ৰোগ হ'ব বুলি
কৈছে? এই আগৰৱালা চাহাবে বনোৱা পোষ্টাৰ গম পাইছ নাই? ভুল বনোৱাই এই মোক মহিলাৰ জীয়েকে কৈছে নহয়, এই চব বাহিৰত গৈ আনিছে গম পাইছে নাই? অসমক পাত্তাই দিয়া নাই লোকেল, চব বাহিৰত। হয় নি? আজিকালি টিভি এডভাৰটাইজবোৰ বাহিৰতে বনে চাগে ন? অসমীয়া শব্দখিনিৰ কি উচ্চাৰণ, মজা লাগে কিন্তু দেই। আমাৰো নিজৰ কথাবোৰ সলনি কৰিবলৈ হ'ল আৰু টিভিত কোৱা নিচিনাকে অলপ শুদ্ধকে ক'ব লাগে। কি মজা লাগিব শুনি। এই ৰচোন ৰহ, এই কিবা এটা পঢ়ি আছোঁ ৰহ। শ্ৰীমতী বিজু ৰাজখোৱা। কোনো এজনী প্ৰিন্সিপাল আকৌ। প্ৰিন্সিপাল? প্ৰিন্সিপাল মতাহে, শ্ৰীমতী। ভুল নধৰিবি। এইখন বনোৱা মানুহজন কিমান ধনী জান? তেওঁ কিমান কাম কৰে জান? তেওঁ ভুল নহয়। হা? কি ক? আচলতে কিজানি আজিকালি তই ক'লে হ'বনে? অসমীয়া ভালকৈ ক'ব নজনা মানুহে অসমীয়া শব্দৰ ব্যৱসায় কেনেকৈ কৰিব? এইবোৰ চব কমিশ্যনৰ অংক বুজিছ? ল'ৰা ছোৱালীৰ টকাৰে নহয়ো বিয়েন। ৰ এই অসমৰ বাহিৰত কৰি অনা কামত ভুল নেথাকে। আচলতে মতাই হওক মাইকীয়ে হওক, ডাঙৰ মানুহৰ নামৰ আগত শ্ৰীমতী থাকে। হা? ইন্দ্ৰ, কি জান? আমাৰ ৰাজু ককাহঁত যদি জোতা চাফা কৰি হ'লেও ব্ৰিটিছৰ লগত ফৰেনলৈ যোৱাহেঁতেন, ফৰেন, আজি আমি আমাৰ নামৰ আগত শ্ৰীমতী লিখিলোহেঁতেন। শ্ৰীমতী 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 ইন্দ্ৰ হাজৰিকা। ৰৈ আছে নহয়। আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা ল'বলৈ নহ'ব। আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা ল'বলৈ নহ'ব।